হেল্ল' গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু ইমান দিনৰ পৰা আপোনালোকক ভিডিঅ' দিব পৰা নাই, আৰু মানে কলেজত মোৰ এক্সাম চলি আছিল সেইকাৰণে। আৰু ভাবিছিলোঁ আজি এটা ভিডিঅ' দিম পাইছোঁ। আজিৰ ভিডিঅ'টো অলপ নৰ্মেল হ'ব। মানে আমি কেইদিনমান আগত মানে মিছ'ত মানে এটা টি চাৰ্ট অৰ্ডাৰ দিছিলোঁ। তো সেই টি চাৰ্টটো মানে আজি আহিব। মানে সেই টি চাৰ্টটো কি আছিল তো আপোনালোকক দেখুৱাম। এতিয়া মানে মৰ্ণিং হৈ আছে আৰু টি চাৰ্টটো চাগে ইভিনিঙত আহিব। আৰু ইভিনিঙত টি চাৰ্টটো অহাৰ পিছত আপোনালোকক লগ পাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰায় 7 ঘণ্টা পিছত হৈ গ'ল ইভিনিং, আৰু এতিয়ালৈকে টি চাৰ্টটো অহা নাই। আৰু আমি পূৰা মানে বেড ছেট লৈ পূৰা আমি খেলত গৈ আছোঁ এতিয়া। আৰু পথাৰত গৈ অলপমান, আৰু এইফালে আগত গৈ আছে পথাৰ। তো গাইজ ফাইনেলি মানে পথাৰত আহি গ'লোঁ, আৰু অলপমান ক্ৰিকেট খেলি পিছত মানে টি চাৰ্টটো দেখুৱাম। আৰু অলপমান খেলিলোঁ, আৰু আপোনালোকে চাই থাকিব। बैटिंग पे ओ शॉट मारा है 4 रन। बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी ऐसी जीत, अब चाहे जिंदगी है। যোৱাকালি টি চাৰ্টটো আহোঁতে মানে ৰাতি হৈ গ'ল, সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু মানে আজি আপোনালোকক পূৰা মানে টি চাৰ্টটো দেখুৱাম। তো গাইজ এইটো আছিল টি চাৰ্টটো, আৰু আপোনালোকে ভাবি আছে সেই টি চাৰ্টটো কিনো টি চাৰ্ট। তো আমি এতিয়া আনবক্সিং কৰিম। আনবক্সিং কৰাৰ পিছত আপোনালোকে পূৰা চাব পাৰিব মানে টি চাৰ্টটো কেনেকুৱা। ফাইনেলি টি চাৰ্টটো আহি গ'ল। এয়া চাওক টি চাৰ্ট আহি গ'ল। তো আমি এতিয়া আনবক্সিং কৰিম, মানে অপাৰেশ্যন কৰিম পেয়াৰ। এতিয়া মানে পিছফালে মানে বিষাত এইখনেৰে মানে অপাৰেশ্যন কৰি আছোঁ। চাওক মানে অপাৰেশ্যন কৰি আছোঁ। দেয়াৰ কি হ'ল অপাৰেশ্যন, চাওক মানে অপাৰেশ্যন কৰি আছোঁ। এনেকুৱা অপাৰেশ্যন আপোনালোকে মানে জীৱনত দেখা নাই। আজি চাই লোৱা মানে কেনেকুৱা অপাৰেশ্যন কৰি আছোঁ। মানে অলপমান অপাৰেশ্যন কৰিলোঁ, আৰু এতিয়া মানে এইটো মানে হাতেৰে মানে চিঙে ওলাই দিম। বেয়া হাতে না দাঁতেৰে। তো গাইজ পূৰা অপাৰেশ্যন হৈ গ'লে চাওক মানে ভিতৰৰ ফাল আমি দেখি আছোঁ। এতিয়া ভিতৰৰ চামানখিনি আমি উলিয়াব লাগিব, আৰু এয়া চাওক মানে উলিয়াই আছোঁ। পূৰা অপাৰেশ্যন হৈ গ'ল, আৰু ভিতৰৰ চামানখিনি এতিয়া উলিয়াব লাগে। আৰু তো গাইজ ওলাই দিছোঁ। তো গাইজ চাওক মানে কি আছে ইয়াক কি লিখা আছে, ভিলেজ। তো গাইজ এনেকুৱা কিবা লিখা আছে, এতিয়া চাই লওক মানে কি লিখা আছে। মানে পূৰা অপাৰেশ্যন কৰা হৈ গ'ল, আৰু এইটো মানে এইফালে পেলাব লাগে। তো পেলাই দিছোঁ, আৰু এইটো হৈছে মেইন। আৰু এতিয়া আমি আৰু এবাৰ আনবক্সিং কৰিম। তো দেয়া চাই থাকক। ইয়া চাওক ফাইনেলি টি চাৰ্ট কি আছে ইয়াত। বাই চাওক কি আছে, চাওক গাইজ চাওক কি লিখা আছে। তো গাইজ ইয়াত লিখা আছে ইউটিউব ভিলেজ ব্লগ। আৰু ইয়া মানে আমাৰ মানে এইটো মানে কাৰ ফটো হয়, চিনি লাগি আছে দে। মানে মোৰ ফটো হয়, মানে মোৰ ইউটিউব চেনেলৰ লগতো হয়। চাওক মানে পূৰা আছে গাইজ। চাওক মানে টি চাৰ্টটো, আৰু ইয়াতে মানে মোৰ কাৰণে এটা স্পেচিয়েল অফাৰ আহিছে দে। স্পেচিয়েল নহয়, আৰু মই মানে এটা অৰ্ডাৰ দিছিলোঁ আৰু দুটা আহি গ'ল। এয়া মানে আৰু এটা আছে, ছেইম মানে দুটা আহি গ'ল। আৰু কি ক'ম, লাভে লাভ দিয়া। তো গাইজ চাওক মানে দুটা টি চাৰ্ট, এইটো এটা আৰু এইটো এটা। তো গাইজ দুয়োটাই ছেইম মানে। তো গাইজ এইটো আছিল আজিৰ সৰু ভিডিঅ'। মানে
আপোনালোকে চালে ভিডিঅ'টো আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।